নমস্কাৰ, মোৰ নাম গৌতম। আজি মই যাম এজন অসহায় ব্যক্তি ধৰণী কলিতাৰ ওচৰলৈ। আহক তেওঁৰ মুখৰ পৰাই আজি জানিম তেওঁৰ জীৱনত চলি থকা দুৰ্ভাগ্যৰ কথাবোৰ। আৰু আপোনালোকে প্লিজ এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাব আৰু এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। নমস্কাৰ, মোৰ নাম ধৰণী কলিতা। মই আজি 10 বছৰ ধৰি গছৰ পৰা পৰি কঁকালৰ পৰা পেৰালাইচিছ হৈ আছে। মই খোজ কাঢ়িব নোৱাৰোঁ আৰু মানে মোৰ এতিয়া কঁকালৰ পৰা এই দুখন ভৰিয়ে মই গমেই নাপাওঁ অলপো। এতিয়া মই মানে বহুত যন্ত্ৰণাত আছোঁ আৰু এতিয়া মোৰ চিকিৎসা চলি আছে। মই ফিজিঅ'থেৰাপিষ্ট কৰোঁ আৰু এনেকৈ বহুত চিকিৎসা চলি আছে। গতিকে মই বহুত কষ্টত জীৱন যাপন কৰি আছোঁ আৰু মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰকো। মই যিটো আমাৰ ফিজিকেলি পইচা দি আছে চৰকাৰৰ পৰা, দীনদয়াল দিব্যাংগ আঁচনি বুলি এটা পইচা দি আছে, সেই পইচাটোৰ মই আজিলৈকে পোৱা নাই। মই কিন্তু এজন 80% দিব্যাংগ হয়। এখন অসম চৰকাৰৰ চাৰ্টিফিকেট হয়। এই চাৰ্টিফিকেটখনত মোৰ সকলো প্ৰুফ আছে আৰু লেখা আছে মই এজন 80% দিব্যাংগ। কিন্তু মই আজিলৈকে পেঞ্চনটো পোৱা নাই। মই 4বাৰ বৰপেটা সমাজ কল্যাণ আমাৰ পাঠশালা সমাজ কল্যাণত মই কাগজ জমা দিলোঁ, কিন্তু আজিলৈকে মই মানে পেঞ্চনটো পোৱা নাই। সেইটো পালেও মোৰ কাৰণে বহুত সুবিধা আৰু মই 1000 টকা পালেও মাহত মই টেবলেটখিনি খাব লাগে। এতিয়া মোৰ টেবলেটত বহুত পইচা লাগে আৰু টেবলেটখিনি খাব লাগে। গতিকে আনুষংগিক খৰচ থাকে মানুহৰ চলাৰ কাৰণে। মোৰ ইনকাম বোলে একো নাই আৰু কিবাকৈ চলি আছোঁ। মা আছে অকলে, বাকী কোনো নাই। কিবা কৰি মানে কষ্ট মষ্ট কৰি মায়ে খুৱাই আছে মোক, বেলেগ ইনকাম একো নাই মোৰ। সেইকাৰণে এইটো কোনোবা যদি আমাৰ মুৰব্বী চাই আছে বা এই ভিডিঅ'টো চাই, কমচে কম এইখিনি সহায় কৰি দিয়ক। বেলেগ কৰিব নোৱাৰিলেও কমচে কম এইটোৱে সহায় কৰি দিয়ক যেন মই পেঞ্চনটো পোৱাটো কৰি দিয়ক। পেঞ্চনটো পালে কমচে কম কিবা এটা পালে মই চলিব পৰাৰ কাৰণে সুবিধা হ'ব। আৰু মুৰব্বীসকলক আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ, চৰকাৰৰ যিবিলাক কাম কৰা মুৰব্বী আছে তেখেতলোকে যেন এই কামটো মোক কৰি দিয়ে আৰু এইটো কাম কৰি দিলে মই নথৈ আনন্দিত হ'ম। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, তাৰমানে এজন অসহায় মানুহ বুলি শ্বেয়াৰ কৰক যেন মোৰ কামটো এই পেঞ্চনটো পালে মই নথৈ আনন্দিত হ'ম। এই পেঞ্চনটোৰ কাৰণে মই বহুত প্ৰব্লেমত পৰি আছোঁ আৰু বাকী মোৰ ফোন নাম্বাৰটো দি দিম। আপোনালোকে যদি মোৰ লগত কথা পাতিব খোজে কথাও পাতিব পাৰে। মোৰ নাম ধৰণী কলিতা, গাঁও দক্ষিণ দেহাবাৰী আৰু ডিষ্ট্ৰিক্ট এতিয়াতো মোৰ বজালীয়ে হৈ গ'ল। বজালী বুলিয়ে ক'লোঁ, আগতে বৰপেটা আছিল কিন্তু এতিয়া বজালী বুলিয়ে কৈ দিলোঁ। যেতিয়া আমাৰ বজালী হ'ল, যেতিয়া বজালী, আৰু মোৰ নাম ধৰণী কলিতা, গাঁও দক্ষিণ দেহাবাৰী, ডিষ্ট্ৰিক্ট বজালী। নমস্কাৰ, আপোনালোকে ভিডিঅ'টোত নিজে শুনিছে ধৰণী কলিতাৰ লগত চলি থকা প্ৰব্লেমৰ কথাবোৰ। তেওঁ চৰকাৰৰ পৰা বহুখিনি সুবিধা পাইছে, কিন্তু তেওঁ যদি এইটোও সুবিধা পায় তেনেহ'লে তেওঁ জীৱনটো চলাত আৰু সুবিধা হ'লহেঁতেন। কাৰণ এজন বিচনাত পৰি থকা মানুহে টকা পইচা ইনকাম কৰাত বহুখিনি কঠিন হৈ পৰে। তেওঁৰ টকা পইচাৰ বহুখিনি প্ৰয়োজন, কাৰণ তেওঁ ঔষধৰ কাৰণেও প্ৰত্যেক দিন ভালেখিনি টকাৰ প্ৰয়োজন হয়। মই আশা কৰোঁ এইখন চৰকাৰে যেন তেওঁৰ এই প্ৰব্লেমটো ছল্ভ কৰে। আৰু আপোনালোকে এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, অতি সোনকালে লগ পাম নেক্সট এটা ভিডিঅ'ত।